এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বলকচোন আজি আমি এঠাইলৈ যাওঁ। ক'লৈ যাওঁ আপোনালোকক কৈ আছোঁ। সকলোৱে গৈছে বা যায়ো। আপোনালোকে সকলোৱে জানে হিনাল প্ৰভু মন্দিৰ আমাৰ ইয়াতে হয়। আজি ভাবিলোঁ মই তালৈ যাওঁ। এখন মোৰ পৰামৰ্শত দিব আছে, তাত যাওঁ। আপোনালোকক তাৰে পৰিৱেশটো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কমপ্লিটলি ওলোৱা হৈ গ'ল। এতিয়া যাব ওলাইছোঁ, তো চাই থাকক। গেটখন দিলোঁ, মাহঁতে ৰখি আছে বাটত, মই যাই আছোঁ। তো এতিয়া আহি পালোঁ, ভিতৰলৈ গৈ আছোঁ। ভৰি চৰি ধুই লওঁ অকণমান, সিহঁতে বস্তুখিনি থৈ আহিব। মন্দিৰত সোমোৱাৰ আগতে ভৰিখন ধুই লওঁ অকণমান পানী চিটা দি, তাৰপিছত মন্দিৰত সোমাম। এতিয়া প্ৰসাদখিনি যোগাৰ কৰি লওঁ। কলবিলাক কাটি লওঁ, কাটি পেলাই প্ৰসাদখিনি যোগাৰ কৰি ভিতৰত দি দিম। তাৰপিছত পূজাৰীয়ে তাত আগবঢ়াই দিব। এয়া চাওক, মন্দিৰটোৰ পৰিৱেশ ইমান ধুনীয়া, বহুত ভাল লাগে আৰু আহি। ইয়াত পদুম ফুল আছে। এতিয়া মা আৰু মই ভিতৰত প্ৰসাদখিনি দি আহিম, তাৰপিছত পূজাৰীয়ে তাত আগবঢ়াই দিব আৰু। এইডালেই হ'ল সেই হিন্দাল গছডাল, আৰু ইয়াৰ তলতেই আমি এতিয়া চাকি ধূপ দিম। এই গছডালত এতিয়া মই গামোচা মেৰিয়ালোঁ, আৰু তাকৰি সূতা, এঙা সূতা, যিটো আমাৰ এঙা সূতা পায়, সেইটো মই এতিয়া ইয়াতে মেৰাম। আৰু মই বছৰেও আহিলে ইয়াতে গামোচা আৰু তাকৰি মেৰাওৱে। এইটো ভাল বুলি কয় আৰু মানুহে।
এতিয়া আমাৰ মন্দিৰৰ কামখিনি হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম। চ' ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ছাইডত থকা বেল আইকনটো টিপি দিব। এতিয়ালৈ বাই বাই।